ইয়া চাও এফালে ছাতিটো পোজ দে ভাল পোজ দে এফালে মাছ মাৰি আছে ডাঙৰ মাছ মাৰিছে guys welcome back to my channel আৰু লৈ আহিছো আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আশা কৰোঁ আপোনালোকে ভালে আছে সুস্থ আছে আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিলোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি অযুগ্ম গাড়ী যাব লাগে আৰু আজি হৈছে যুগ্ম সংখ্যা গতিকে আজি আমি যাব নোৱাৰিলোঁ গতিকে কাইলৈ যাম আৰু যিকেইটা বজাৰ আছিলে সেইকাৰণে ইয়াতে কৰি আহিলোঁ আৰু কি দেখাম বোলো সেইকাৰণে ভিডিঅ'টো ইমানতে কৰি থৈ দিছোঁ গতিকে চাই থাকক আগলৈ ভিডিঅ'টো কি কৰোঁ ভিডিঅ'লৈ আৰু আজি লৈ আহিছোঁ ৰাতিপুৱা শুই উঠিয়ে টাউন যাব ওলাইছোঁ যিহেতু 11টা বজাত লকডাউনে হৈ যায় সেইটো বাবে সোনকালে গৈ মেলি বজাৰখিনি কৰি আনো কাৰণ এদিন গৈ ঘূৰিয়ে আহিলোঁ সেইবাবে আজি নেক্সট দিনা আকৌ ওলাইছোঁ বজাৰ কৰিবলৈ গতিকে চাই থাকক ভিডিঅ'টো কিনো বজাৰ কৰে আপোনালোকে আৰু এয়া বজাৰ আহি পালোঁ বজাৰটো এতিয়া ভিৰ লাগি আছে যিহেতু 12টা বজা নাই আৰু 11টা বজালৈকে সকলোৱে বজাৰ কৰি শেষ কৰিব লাগিব সেইটো বাবে এতিয়া সকলো মানুহ ওলাই আহিছে বজাৰ কৰিবলৈ গতিকে ভিৰো হৈছে অলপ ঠিক আছে মই বজাৰখিনি কৰি লওঁ আৰু এয়া বজাৰ কৰাৰ পিছত এতিয়া 11টা বাজিলে আৰু সকলো যাব ওলাইছে পটাপট চব নিজৰ ঘূৰি হৈছে আৰু মোৰো হৈয়ে গ'ল আৰু এয়া আমাৰ টাউনৰ পৰিৱেশটো সকলো দোকান বন্ধ হৈছে আৰু ঘৰ আহি পালোঁ আৰু তামাম ভোক লাগিছিলে সেইবাবে খাই লওঁ তাৰপিছত চাই থাকক আগলৈ ভিডিঅ'টো আৰু আজি বনাব লৈছোঁ কঁঠালৰে এটা ৰেচিপি সেইবাবে কঁঠালখিনি বইল কৰি ল'লোঁ আৰু মাংস লৈছোঁ মাংসখিনি মই ধুনীয়াকৈ দৈ মছলা দি পিনে আৰু আদা নহৰু আৰু পিঁয়াজ দি ধুনীয়াকৈ মেৰিনেট কৰিলোঁ আৰু এইখিনি হৈছে মই আজি বনাবলগীয়া ৰেচিপিটো চিকেনৰ লগত কঁঠাল আৰু তাৰ বাবে মই লৈ লৈছোঁ পিঁয়াজ বিলাহী আদা নহৰু একেলগে জালুক দি পিচিছোঁ তাৰপিছত জলকীয়া কেইটামান লৈ লৈছোঁ তাৰপিছত এতিয়া কেৰাহীটোতে আলুখিনি আগতে ফ্ৰাই কৰি ল'লোঁ যিহেতু কঁঠালৰ লগত মই আলু নিদিলোঁ আৰু এতিয়া একেটা কেৰাহীতে তেলখিনি গৰম হোৱালৈকে ৰৈ তাতে অকণমান চেনি দি দিছোঁ যাতে সোৱাদটো বেলেঞ্চ কৰিব আৰু কালাৰো ধুনীয়া হ'বলৈ আৰু এইখিনি এতিয়ালৈকে গৰম হৈ লওক তাৰপিছত দিম পিঁয়াজখিনি আৰু এয়া পিঁয়াজখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম আৰু পিঁয়াজখিনি ভজা হৈয়ে গৈছে ইয়াতে মই এতিয়া দিছোঁ আদা আৰু নহৰু লগতে জালুক দি পিচি থোৱা মই পেষ্টখিনি আৰু বিলাহীখিনি আজি পেষ্ট বনাই নাই লোৱা কাটি পিনে দিছোঁ আৰু এইখিনি অলপ সময় ভাজি ল'ম এতিয়া অলপ সময় ভজাৰ পিছত মই ইয়াতে দি দিছোঁ মছলা জিৰা আৰু ধনিয়া মিক্স মছলা দি দিলোঁ আৰু ইয়াতে এইখিনি ভজা হৈ যোৱাৰ পিছত দি দিছোঁ চিকেনখিনি আৰু চিকেনখিনি অলপ সময় ভাজি ল'ম যাতে তাৰ পৰা তেলখিনি ওলাই আহে আৰু ইয়াতে দি দিছোঁ এতিয়া হালধি আৰু অকণমান জলকীয়া গুড়া আৰু এইখিনি আৰু অকণমান সময় ভাজি ল'ম চিকেনখিনি যিমান সময় ফ্ৰাই কৰিব পাৰি তাৰ সোৱাদটো সিমানেই বেছি ভাল হয় গতিকে অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে এতিয়া তেলখিনি ওলাব ধৰিছে আৰু ইয়াতে মই এতিয়া বইল কৰি লোৱা কঁঠালখিনি আৰু ফ্ৰাই কৰি লোৱা আলুখিনি দি দিছোঁ আৰু এইখিনি অলপমান সময় লৰাই কিনে তাতে ঢাকনি দি থৈ দিম ইয়াত মই এতিয়ালৈকে নিমখ ব্যৱহাৰ কৰা নাই আৰু নিমখ অকণমান দি দিছোঁ আৰু মাংসখিনি মেৰিনেট কৰোঁতে নিমখ দিছিলোঁ আৰু এতিয়া নিমখ অকণমান দিছোঁ আৰু ইয়াতে মই গোটা দালচেনি আৰু ইলাইচি পিচি লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু এইখিনি অলপমান সময় ঢাকনি দি থৈ দিম আৰু এতিয়া ইয়াত পানী দি দিলোঁ ফ্ৰাই হৈ যোৱাৰ পিছত আৰু এইখিনি অলপমান সময় উতলিব দিম আৰু মোৰ মাংসখিনি প্ৰায় উতলিব হৈ গ'ল আৰু কঁঠালৰ সৈতে আলু আৰু মাংস এনেকৈ আপোনালোকে খাইছেনে নাই জনাব আমি কিন্তু এনেকৈ খাওঁ গতিকে আপোনালোককো শ্বেয়াৰ কৰিলোঁ আৰু হৈ গ'ল মোৰ মাংস আৰু কঁঠালৰ সৈতে ৰেচিপিটো গতিকে আপোনালোকে ট্ৰাই কৰি চাব যিসকলে নাই খোৱা
পানী 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 আৰু সেইফালে দেখিছেনে সেইফালে গোটেই মাছ মাৰি আছে আৰু এনেকৈ ওলাই আহিছোঁ বৰ্তমান এতিয়ালৈকে 12টা বজা নাই গতিকে বাহিৰত অলপ চাইও লৈছোঁ চাই লওঁ ফটো কেনেকুৱা উঠে আহিলে আকৌ 2021 চনৰ প্ৰথমটো বানপানী আৰু আৰম্ভ হৈ গৈছে এতিয়া অকণমান হৈছে কমিছে তেনেকুৱা হৈ আছে আৰু সেইবাবে অকণমান দেখালোঁ চাওঁ এইফালে ছাতিটো দেখাই দিয়ে ছাতিটো ধুনীয়াকৈ লোৱা ছাতিটো এইফালে চোৱা আৰু এয়া হৈছে মেটেকা ফুল কেনেকুৱা লাগিছে মোৰ বিৰাট ভাল লাগে এনেকৈ ইমান ধুনীয়াকৈ ফুলি থাকিলে আৰু কামৰ ক্ষেত্ৰতো এইবোৰ কামৰ কাৰণে গৈ আছে যি কি নহওক এইখিনিও বহুত ভাল লাগে চাই থাকিবলৈ ভালেই লাগে কিন্তু পানীটো আহিলে ভাল নালাগে আৰু বলক এতিয়া মাছ চাই আহোঁগৈ অকণমান কিমান মাছ পাইছে সেইফালে মাছ মাৰি আছে বলক এতিয়া মাছ চাই আহোঁগৈ দেখাওক ডাঙৰ মাছ এটা আহিছে এইবোৰ দুটা উঠিলে ডাঙৰ আৰু এইবোৰ মাছ বেছি নাই পোৱা বাৰু কিন্তু সকলোৱে নিজে খাব পৰাকৈ হৈছে ঘৰত বতা আৰু এইফালে মাছ চাই আহিলোঁ কিন্তু আমাৰ ৰাস্তাটো দেখিছেনে এইটো আমাৰ ৰাস্তা দুনিয়াৰ বেয়া খোজকাঢ়িবলৈও বেয়া বৰষুণৰ আগজাননী কৈছিলোঁ গতিকে যেতিয়া বানপানীও আহিলে আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিম বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আহিবলগীয়া নতুন ভিডিঅ'সমূহ নটিফিকেশ্যন আপোনালোকে আগতে পায় আৰু এইফালে এইবোৰ চেলফি তুলি আছে দেখিছেনে পানী পাই কিনে ঠিক আছে আজি ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ বাই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বিদায় লৈছোঁ বাই আৰু যিসকলে ভিডিঅ'টো সম্পূৰ্ণ চাইছে তেওঁলোকক